हेलो स्टूडेंट्स जोग करा किछुमान भग्नांश লৈ আহিছো जोग কেনেকৈ কৰিব লাগে সোৱা নাম্বাৰ 1 দি আছে 1/2 + 1 এটো যোগ কৰিব লাগে সো 1/2 + 1 এতে সোৱা 1 ৰ তলত এটা 1 আছে এটো আমি মনে মনে ভাবি লব লাগিব সো তলত তেনেহলে কিমান হ'ব 2 আৰু 1 2 আৰু 1 ৰ লসাগু কিমান হ'ব 2 হ'ব গতিকে তলত 2 লিখা হল সো 2 2ত কিমান বাৰ যায় একবাৰ যায় একৰ লগত ওপৰত কিমান আছে এক একৰ লগত এক পূৰণ কৰিলে কিমান আহিব 1 প্লাস এতে তলত 1 আছে সো 1 2ত কিমান বাৰ যায় দুই বাৰ সো 2 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 2 আহিব অৰ্থাৎ এনেকৈ তোমালোকে মনত ৰাখিব পাৰা তলত 2 লিখিলো ওপৰত 1 লিখিব লাগিব কাৰণ তলত যেহেতু 2 আছে ইয়াতে যেহেতু 1 আছে গতি 2 ৰ লগত এক ডাইৰেক্ট পূৰণ কৰি দিয়া 2 ৰ লগত এক পূৰণ কৰিলে 2 বা লসাগু হিচাপত যদি লোৱা তলত 1 আছে 1 2ত কিমান বাৰ যায় দুই বাৰ যায় হে 2 একৰ লগত পূৰণ কৰিলে কিমান হ'ব 2 হ'ব ওকে সো তলত 2 1 + 2 কিমান আহিব 3 সো 3/2 এটো হল आंसर নেক্সট 1/3 + 1 1/3 + 1 তলত কিমান দি আছে 3 দি আছে গতিকে 3 আহিব ওপৰত 1 প্লাস এই 3 লগত 1 পূৰণ কৰা 3 লগত 1 পূৰণ কৰিলে কিমান আহিব 3 আহিব বা এনেকৈ তুমি ক'ব পাৰা তলত কিমান আছে 1 সে 1 3ত কিমান বাৰ যায় 3 বাৰ যায় 3 লগত 1 পূৰণ কৰিলে 3 হয় তো হেনেকৈ তুমি এটো লব পাৰিবা সো তলত কিমান আহিল 3 1 + 3 কিমান 4 গতিকে 4/3 এইটো হল आंसर নেক্সট 2/5 + 2 এটো যোগ কৰিব লাগে সো তলত কিমান দি আছে 5 দি আছে ওপৰত কিমান 2 প্লাস এই 5 ৰ লগত 2 পূৰণ কৰা 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 10 গতিকে তলত 5 2 + 10 কিমান হ'ব 12 গতিকে 12/5 এইটো হল ইয়াৰ आंसर নেক্সট 3 + 1/5 এটো যোগ কৰিব লাগে সো 3 + 1/5 তলত কিমান আছে 5 সোৱা 3 ৰ তলত কিমান 1 গতিকে 1 আৰু 5 ৰ লসাগু কিমান 5 1 5 ৰ ভিতৰত কিমান বাৰ যায় 5 বাৰে যায় সো 5 ৰ লগত 3 পূৰণ কৰিলে কিমান আহিব 15 আহিব প্লাস 5 5ত একবাৰে যায় গতিকে একৰ লগত এক পূৰণ কৰিলে কিমান আহিব 1 আহিব বা ডাইৰেক্ট তুমি 5 ৰ লগত 3 পূৰণ কৰা তাৰ লগত এক যোগ কৰা সো 15 আৰু এক যোগ কৰিলে কিমান আহিব 16 তলত কিমান 5 গতিকে 16/5 এইটো হল আমাৰ आंसर नेक्स्ट 1/3 + 4 গতিকে তলত কিমান আহিব 3 আহিব ওপৰত কিমান দি আছে 1 প্লাস 3 আৰু 4 পূৰণ কৰা 3 4 গুণ কিমান হয় 12 সো তলত 3 1 + 12 কিমান আহিব 13 গতিকে 13/3 এইটো হল आंसर নাম্বাৰ 6 দি আছে 6 + 2/7 তলত 7 বহুৱাই দিয়া 6 ৰ লগত 7 পূৰণ কৰিব লাগিব 7 6 গুণ কিয়া 7 6 গুণ কিমান 42 42 প্লাস ওপৰত কিমান দি আছে 2 2 থাকিব ইকুৱেল তলত 7 42 + 2 কিমান আহিব 44 গতিকে 44/7 এইটো হল ইয়াৰ आंसर তাৰ পিছতো কিমান দি আছে 10 + 1/2 তলত 2 আহিব 10 ৰ লগত 2 পূৰণ কৰা 20 প্লাস ওপৰত কিমান দি আছে 1 সো 20 + 1 21 তলত কিমান 2 গতিকে 21/2 এইটো হল ইয়াৰ आंसर তাৰ পিছতো তলত 11 + 1/4 দি আছে তলত কিমান আহিব 4 আহিব 11 ৰ লগত 4 পূৰণ কৰা 4 11 গুণ কিমান 44 প্লাস ওপৰত 1 থাকিব সো তলত 4 44 আৰু 1 যোগ কৰিলে কিমান আহিব 45 সো 45/4 এইটো হল ইয়াৰ आंसर ওকে নেক্সট নাম্বাৰ 9 6 + 6/4 এইটো যোগ কৰিব লাগে সো তলত কিমান দি আছে 4 6 ৰ লগত 4 পূৰণ কৰা 6 4 গুণ কিমান 24 প্লাস ওপৰত কিমান দি আছে 6 দি আছে সো 6 লিখিলো তলত 4 24 আৰু 6 যোগ কৰিলে কিমান আহিব 30 সো 30 এটো কটাকটি কৰিব লাগিব কাৰণ সোৱা এটো কটাকটি যায় 2 দি ক্যান্সেল কৰিলে সো 2 2 গুণে 4
আৰু 2 15 গুণ কিমান আহিব 30 আহিব গতিকে 15/2 এইটো হল ইয়াৰ आंसर नेक्स्ट सो 7 + 15/5 তলত কিমান আহিব 5 আহিব সো হাতৰ লগত 5 পূৰণ কৰিলে কিমান আহিব 7 5 গুণ 35 প্লাস ওপৰত কিমান দিয়া আছে 15 দিয়া আছে ওকে সো তলত 5 আহিল 35 আৰু 15 যোগ কৰিলে কিমান 50 এতিয়া 50ক 5 দি যদি ডিভাইড কৰা হয় কিমান হয় 5 10 গুণ 50 সো आंसरটো কিমান আহিব 10 গতিকে आंसर হ'ব 10 গতিকে এনেকৈ তোমালোকে ভগ্নাংশৰ যোগ কৰিব পাৰিবা ইয়াৰ পিছত আমি ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আৰু এটা ভিডিও তোমালোকৰ কাৰণে লৈ আহিম